বন্ধুসকল নমি ধাৰাবাহিকখনৰ আজিৰ খনটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। য'খনত আমি দেখিবলৈ পাওঁ যে বিভানে ফোন কৰি কিনে অৰ্জুনক ক্ষমা খোজে আৰু অৰ্জুনক বিভানহঁতৰ ঘৰলৈ মাতে। এতিয়া বাৰু বিভানে অৰ্জুনক কি ক'ব জানিবলৈ পাব আপোনালোকে নমি ধাৰাবাহিকখনৰ আজিৰ খনটিত। এইফালে মাকে নমিক বিভান যে মূৰ্ছনাহঁতৰ ষড়যন্ত্ৰৰ বলি হৈছে আৰু সেইবাবে বিভানে এনেকুৱা কৰিব ধৰিছে এই কথাটো জনায়। এতিয়া আৰু নমিয়ে বিভানৰ আচল কাৰণটো উলিয়াব পাৰিবনে বাৰু? দেউতাকে অৰ্জুনক বিদ্যুতৰ কথা কয় আৰু অৰ্জুন গৈ কিনে বিদ্যুতক সোধপোছ কৰাত বিদ্যুতে এই কথাটো স্বীকাৰ কৰে যে সিয়ে বিভানক অৰ্জুন আৰু নমিৰ মাজৰ সম্পৰ্কৰ কথা লগাইছিল, কিন্তু বিদ্যুতে মূৰ্ছনাৰ মাক ক'ত আছে এই কথাটো নাজানে বুলি কয়। এতিয়া বাৰু অৰ্জুনে মূৰ্ছনাৰ মাকক বিচাৰি উলিয়াব পাৰিবনে বাৰু? সঁচাকৈ নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।